নলবাৰী চৰাবৰীত চাঞ্চল্য ধাননি পথাৰৰ মাজত অৱতৰণ বায়ুসেনাৰ হেলিকপ্টাৰ যান্ত্ৰিক বিজুতিৰ বাবে ধাননি পথাৰৰ মাজতে অৱতৰণ কৰিবলগীয়া হ'ল হেলিকপ্টাৰখন এই দুৰ্ঘটনাত হেলিকপ্টাৰখন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে যদিও বৈমানিক অথবা তাত থকা আৰোহী আঘাতপ্ৰাপ্ত হোৱা নাই পথাৰৰ পৰা হেলিকপ্টাৰ চাবলৈ অঞ্চলটোত সমাগম হৈছে হাজাৰ হাজাৰ লোকৰ অৱশ্যে যান্ত্ৰিক মেৰামতিৰ পিছত পুনৰ গন্তব্যস্থানলৈ উৰি যায় হেলিকপ্টাৰখন আৰু জৰুৰী অৱতৰণৰ মুহূৰ্তৰ এই দৃশ্য বুলি দেখুৱাই আছো নলবাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল ধাননি পথাৰৰ মাজতে জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হ'ল বায়ুসেনাৰ এই হেলিকপ্টাৰখন যান্ত্ৰিক বিজুতিৰ বাবে ধাননি পথাৰৰ মাজতে অৱতৰণ কৰিবলগীয়া হ'ল হেলিকপ্টাৰখন আৰু সুৰক্ষিত অৱস্থাত আছে বৈমানিক আৰু আৰোহী জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হ'ল এই হেলিকপ্টাৰখন যান্ত্ৰিক বিজুতিৰ বাবে ধাননি পথাৰৰ মাজতে অৱতৰণ কৰিবলগীয়া হ'ল আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ নলবাৰী ব্যুৰ চিফ ব্ৰজেন তালুকদাৰৰ সৈতে হয় মই এতিয়া উপস্থিত আছোঁ কামৰূপ আৰু নলবাৰীৰ সীমান্তৱৰ্তী মই চৰাবৰীত উপস্থিত আছোঁ আৰু চৰাবৰী মুকলি পথাৰত এখন হেলিকপ্টাৰ দেখিবলৈ পাইছে আমি গোটেই দৃশ্য পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ এখন হেলিকপ্টাৰ আৰু বায়ুসেনাৰ এইখন হেলিকপ্টাৰ আৰু ইয়াত আচলতে যাত্ৰী কঢ়িওৱা হেলিকপ্টাৰ নহয় এয়া যুদ্ধত বা তেনেকুৱা ধৰণৰ কামত ব্যৱহৃত এখন হেলিকপ্টাৰ আৰু যান্ত্ৰিক বিজুতি নে আচলতে চালকৰ ভুলৰ বাবে এই যিখন হেলিকপ্টাৰ এই হেলিকপ্টাৰখন এই পথাৰত অৱতীৰ্ণ কৰিব লগা হ'ল আচলতে তাৰ বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ আমাৰ হাতত তথ্য নাই কিন্তু এটা কথা ক'ব লাগিব যে চৰাবাৰীৰ মুকলি পথত কৃষ্ণ এবাৰ দেখুৱাব ইণ্ডিয়ান ফ'ৰ্চ JA410 এইখন হ'ল হেলিকপ্টাৰৰ নম্বৰ আৰু এই হেলিকপ্টাৰখন যিমান দূৰ সম্ভৱ ইয়াত স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে এই হেলিকপ্টাৰখন দিল্লীৰ পৰা আহিছিল গুৱাহাটী বৰঝাৰ বিমানবন্দৰলৈ আৰু বৰঝাৰ বিমানবন্দৰৰ পৰা এই হেলিকপ্টাৰখন তেজপুৰলৈ যোৱাৰ কথা আছিলে বায়ুসেনাৰ ইয়াত লোকসকল আছে আমি গোটেই দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ বায়ুসেনাৰ ইতিমধ্যে ইয়াৰ যিসকল লোক আছে তেওঁলোক আছে আৰু তেওঁলোকে আচলতে অতি কৌশলৰে মই ইতিমধ্যে উল্লেখ কৰিছোঁ অতি কৌশলেৰে পথাৰৰ মাজৰ এখন ওখ ঠাইত তেওঁলোকে অৱতৰণ কৰিবলৈ সক্ষম হয় এয়া আমি সমগ্ৰ দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনী আৰক্ষীৰ লোক সকলো লোক ইয়ালৈ আহিছে আৰু তেওঁলোকে আহি ইয়াত তেওঁলোকে সমগ্ৰ যি পৰিৱেশ সেই পৰিৱেশ তেওঁলোকে ইয়াত তেওঁলোকে পৰিৱেশটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছে যাতে পৰিৱেশ কোনো বিঘ্নিত নহয় কি হৈছিল হয় মানে এইটো মানে প্ৰায় এতিয়া এঘণ্টাই হ'ল তাৰমানে হঠাৎ তেখেতসকলৰ কিবা ইঞ্জিনৰ প্ৰব্লেমত তেখেতসকলৰ গাড়ীখন মানে নুমাই দিলে একদম সুচাৰুৰূপে নুমাইছে কাৰো ক্ষতি একো হোৱা নাই আমি গম পাই ফালে ময়ো গম পাই ৰাইজক আনি পেলাই মানে ৰাইজে বহুতখিনি সহায় কৰি আছে তেখেতসকলক আৰু আমি বিভাগীয় মানে পুলিচ প্ৰশাসন আৰু আমি চাৰ্কল অফিচাৰক আমি অৱগত কৰাইছোঁ কৰাই পেলাই বাকীকেইজনে আহি পেলাই এতিয়া বঢ়িয়াকৈ হেৰি কৰি আছে তেখেতসকলে সঠিকভাৱে ক'ত যাব কি কথা একো কোৱা নাই ধন্যবাদ জনাইছোঁ এয়া হ'ল এজন স্থানীয় লোক আমি উল্লেখ কৰিছোঁ দাদা কেইটামান বজাত পৰিছিলে এইটো মানে ৰাতিপুৱা মানে 8টা বজাত হৈছে 8টা বজাত হৈ আমি গম পাই পেলাই আমি মানে চাৰ্কল অফিচাৰ OC ছাৰক তেখেতসকলক প্ৰশাসনৰ পৰাই মানে সহায়ো কিছু পালোঁ আমি ৰাইজৰ সহায় তেখেতসকলৰ সম্পূৰ্ণ নিৰাপত্তাত আছে তেওঁলোকে অকণমান কি হৈছে বুলি কৈছে 8টামান বজাত তাৰমানে জাহাজখন ঘূৰি আছে ওপৰত আমি ভাবিছোঁ কি বিলৰ মাজৰ জাহাজখন কিয় ঘূৰি আছে তাৰপৰা আমি বাৰীৰ পিছৰ পৰা দেখা পাওঁ যে জাহাজখনতো প্ৰব্লেম হ'ল তাৰপৰা জাহাজখন পৰি গ'ল পৰি যাওঁতে আমি মানুহবিলাক দৌৰাদৌৰিকৈ আহিলোঁ আহি পুলিচ প্ৰশাসন আছে ইয়াতে পাইলট জাহাজখনৰ ভিতৰত 3জন মানুহ আছে সেই মানুহ 3জনক সুধিলোঁ কথাখান্তি সিহঁতে নকয় একো নকয় একো ক্ষতি হোৱা নাই তাৰপৰা এই জাহাজখনৰ সিহঁতৰ পাইলটকেইটা সোধাৰ পিছত ডাইৰেক্টৰ ক'লে যে আমাৰ অলপ প্ৰব্লেম হৈ আছে জাহাজখনৰ আপোনালোকে এটা কথা কৰক পুলিচ প্ৰশাসন আছে নেকি ইয়াতে যদি পুলিচ প্ৰশাসন আছে আপোনালোকে যদি নাম্বাৰ আছে ফোন কৰি দিয়কচোন
তাৰপৰা গামৰাক মাতিলোঁ, গামৰাৰ দ্বাৰাই ফোন কৰিলোঁ পুলিচ প্ৰশাসনক। হয় ইতিমধ্যে দেখিবলৈ পাইছে, আমি পোনপটীয়াভাৱে দেখিবলৈ বিচাৰিছোঁ এইখন হেলিকপ্টাৰ আচলতে হেলিকপ্টাৰখন যাত্ৰীৰ হেলিকপ্টাৰ নহয়, এইখন যুদ্ধত ব্যৱহৃত এখন হেলিকপ্টাৰ। আৰু আমি গোটেই পৰিৱেশ দেখুৱাইছোঁ, ইয়াত আমি গোটেই সমগ্ৰ যি দৃশ্য আমি সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে আচলতে যথেষ্ট এক ভয়াৱহ পৰিৱেশ, ভয়াৱহ দৃশ্য বুলি ক'ব লাগিব, কাৰণ মুকলি পথাৰত আচলতে এই যি হেলিকপ্টাৰখন এই হেলিকপ্টাৰখন অৱতৰণ কৰিব লগা হৈছে। এতিয়া কি কৰা যাব? এতিয়াতো তেওঁলোকে কিবা ওপৰত খবৰ কৰিছে কিজানি, তেখেতসকলৰ মানুহ তেখেতসকলৰ তাত খবৰ কৰিছে, তেওঁলোক আহিব, আহি কি ভাল কৰিব লাগে কৰি দিব আকৌ। কৰি দিব ন? হয় হয়, কি হৈছে আচলতে বিজুতি হৈছে ন? একো মই গম পোৱা নাই বৰ্তমান, আমি একো খবৰ পোৱা নাই, ক'ব নিবিচাৰে? একো এনে কোৱা নাই আৰু তেওঁলোকেও কিবা হৈছে, নহ'লে এতিয়া আৰু এনে ৰখাব নাই ইয়াতে। ধন্যবাদ জনাইছোঁ। এয়া হ'ল আৰক্ষী বিষয়া, আৰু মই দেখুৱাইছোঁ কণমানিসকলৰ পৰা সকলোৱে আচলতে হেলিকপ্টাৰ চাবলৈ আহিছে। আৰু এইফালৰ পৰা কৃষ্ণকাইবাৰ হেলিকপ্টাৰখন দেখুৱাবলৈ মই জনাম, এই দেখিবলৈ পাইছে এইখন হ'ল হেলিকপ্টাৰ। এইটো মূৰৰ পৰা ইতিমধ্যে ভিতৰত চালকসকল 3জনকৈ চালক বহিব পৰা ইয়াত আসন পৰিলক্ষিত হৈছে, আৰু 3জনকৈ চালক ইয়াত আছিলে, আৰু 3জন চালকে বৰ্তমান পৰ্যন্ত নিৰাপদ দূৰত্বত আছে। হয়তো কোনো যান্ত্ৰিক বিজুতি হৈয়ে আচলতে এই যি ঘটনা এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিব পাৰি। কিন্তু চৰাবৰীৰ মুকলি পথাৰত আচলতে হেলিকপ্টাৰ চাবলৈ ইতিমধ্যে হাজাৰ হাজাৰ লোক ইয়াত সমবেত হৈছে, আৰু হয়তো বিভাগীয় লোকসকল আহি পোৱাৰ পিছত বা বিভাগীয় লোকসকলে মেৰামতি কৰাৰ পিছত এই হেলিকপ্টাৰখনৰ আচলতে অৱস্থিতি সম্পৰ্কত জানিবলৈ পৰা যাব, কাৰণ কেনেকুৱা ধৰণৰ আছে হেলিকপ্টাৰখন, কি বিজুতি হৈছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে চৰাবৰীৰ যি কালী মন্দিৰৰ সন্মুখৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগৰ এখন মুকলি পথাৰত ধাননিৰ মাজত এখন ওখ ঠাইত আচলতে এই হেলিকপ্টাৰখন অৱতৰণ কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ ব্ৰজেন তালুকদাৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্য জনোৱাৰ বাবে।